পাইছোহি পাৰ্বতী টেম্পলছ আৰু মানে পোৱাহি নাই আহি পামহি এতিয়া একদম চকুটো সোমাই গৈছে অৱস্থা বেয়া মুখত মাত মানে মাতে ওলোৱা নাই ভইচ একদম ডাউন কি কৰি উপায় নাই মাহঁতে গৈ আহিছে আৰু অলপ মই ৰাস্তা দেখাই গৈ আছোঁ আজি একদম বেয়া ৰাস্তাতে আহিলোঁ গা চা বিষ হৈ গৈছে টোপনি লাগি গৈছে মাথা চাথা চব বিষ হৈ গৈছে ত' এতিয়া কি কৰিম কৈ থাকক আপুনি মই আপোনাক কৈ আছোঁ কৈ থাকক মোকো দি আপুনি জনাই মাগি দিলে নেকি ৰাস্তাত থাকিব নেকি লাৰু খাব নহয় ইমান বক খাব এই খাওঁ লাৰু এই চানা চানা বন এটা দিয়ক বন এতিয়া বৰ্তমান কাপোৰ চেঞ্জ কৰি আছে এয়া ধুনীয়াকৈ ধ্ৰুৱজ্যোতি ফিটনেছে কাপোৰ চেঞ্জ কৰি আছে ইফালে আৰু ইফালে এয়া নিপনে কাপোৰ চেঞ্জ কৰিছে দেখিছে ধুনীয়াকৈ মানুহ কাপোৰ চেঞ্জ কৰিছে কাৰণ নতুন ব্লগত দেখাব চবকে এইফালে চাওক এয়া মই এডিট কৰি আছোঁ এয়া আমাৰ মানৱ কি এক্টিভ ফিটনেছ মানৱে কৰি আছে চেঞ্জ ড্ৰেছ আৰু ইয়াৰ বঢ়িয়া লোকেশ্যন দেখিছে নহয় আৰু মই ইয়াৰ গাড়ীৰ পৰা বকি আছোঁ চ' এতিয়া ওলাইছোঁ মই যেনেকৈ আছোঁ তেনেকৈ যাম আৰু তেনেকৈ যাম আৰু মই এতিয়া উপায় নাই তুমি কোৱা ধুনীয়া মুখত কি লাগিল তোমাৰ উত্তত এইবিলাক কি লাগিছিল সেইবিলাক খাইছিলোঁ যাওঁ চাই আছে মোৰ ইউটিউব চেনেল আৰু মই আছোঁ RJ বিকাশ এটি সুন্দৰ লোকেশ্যনৰ সৈতে আজি ব্লগটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ গতিকে সুন্দৰ লোকেশ্যনটো আপোনাক দেখাব বিচাৰিছোঁ আহক আজি ক'ত আছোঁ গম পাব লাহে লাহে ভিডিঅ'টো আগলৈ চাই হেল্ল' গাইছ আমি আহিছোঁ বৰ্তমান পাৰ্বতী পাহাৰত আমাৰ এয়া মানৱ দা পৰা ব্যস্ত ধ্ৰুৱদাৰ পৰা ব্লগ কৰি আহি আছে আৰু এই হেৰি ক'ত নিপন নিপন এই ক'ত দেখ কেমেৰা ক'ত বেক কৰিব লোকেশ্যন তো এটা ধ্ৰুৱদা কওক কেনেকুৱা লাগিছে আহি পেলাই ইয়াত বহুত ভাল লাগিছে এতিয়া ওপৰলৈ গৈ আছোঁ বাৰু লোকেশ্যন কেনেকুৱা লাগিছে লোকেশ্যনটো ধুনীয়া লোকেশ্যন ইয়াতে গছ গছনি প্ৰাকৃতিক দৃশ্য আৰু এটা এতিয়া চাওক কি আমাৰ দুজন মানুহে কি কৰি আছে দুজন আমাৰ লগত আহিছে মানৱ আৰু এই দুজন মানুহ দেখিছে এই কি আছে ফটো ফটোত ব্যস্ত এই একদম কেমেৰা চেমেৰা লৈ আহিছে পুৰা মই গৈছোঁ বৰ্তমান পাৰ্বতী পাহাৰ আহি মাজভাগত পাইছোঁহি আৰু সকলো আছে বঢ়িয়াকৈ আমি এতিয়া বৰ্তমান গৈ আছোঁ পোৱা নাই পাম আৰু আচ্ছা ধ্ৰুৱজ্যোতি হালকনি ক'ত গৈ আছে মই পাৰ্বতী পাহাৰৰ ওপৰত একেবাৰে য'ত মন্দিৰ আছে তালৈকে গৈ আছোঁ তাত কিনো আছে আমি চাওঁ আৰু এইখন কি পাৰ্বতী পাহাৰ বুলি জেগাটো কি হয় এইটো জেগাটো আপোনাৰ হেৰি বুলি কয় ছয়গাঁও পাৰ হয় ছয়গাঁও পাৰ হৈ আহিব লাগিব আমি এতিয়া আহি আছোঁ পাৰ্বতী পাহাৰলৈ আমি চাৰিজনে আহিছোঁ প্ৰথমবাৰৰ বাবে আহি আছোঁ খুব ভাল লাগিছে লগতে ভাগৰো লাগিছে কাৰণ বহুতো চিৰি উঠিবলগীয়া হয় এয়া আপোনালোকে চাওক আমাৰ বন্ধু কেইজনক গোটেইকেইজন আছে গোটেইকেইজন কেনেকুৱা অভিজ্ঞতা খুব কষ্ট ভাল হ'ব একদম ৱেইট লছ কৰাৰ কাৰণে বেষ্ট আৰু বিশেষকৈ জেগাটো ঠাণ্ডা কিন্তু মানে সেনেকুৱা গৰম নাই ন ইমান গৰম নাই আহি ভাল লাগিছে গছ গছনি বহুত আছে ৰাতিপুৱা আহিলোঁ আমি শ্বৰ্টকাট মাৰিবৰ কাৰণে মানে
আমি যিটো জেগালৈ আহিছোঁ আপুনি গম পাইছে পাৰ্বতী পাহাৰ আমি আহি থাকোঁতে আজি বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল কাৰণ আমি মিৰ্জাৰে আহিব বিচাৰিছিলোঁ কিন্তু আমাৰ ৰাস্তাতে অলপ ভুল হৈ গৈছিল ভুল নাই ঠিকেই আছিল কিন্তু ৰাস্তাটো অকণমান বেয়া আছিল গতিকে আমি আহোঁতে অকণমান তাৰো নিশ্চয় এটা সুন্দৰ দৃশ্য পাৰ্বতী পাহাৰৰ যদি আপোনালোকে ইয়ালৈ আহিছে ধুনীয়াকৈ আহিব পাৰে আৰু এই লোকেশ্যনটো চাবলৈ ধুনীয়াকৈ আহিব পাৰে সুন্দৰ লোকেশ্যন আহি হয়তো অলপ ভাগৰুৱা হ'ব পাৰে ভাগৰুৱা হ'লেও কিন্তু ভাল লাগিব জেগাটো আমি ওপৰত গৈ মন্দিৰৰ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিম বৰ্তমান ধুনীয়া চিৰিৰে আহি আছোঁ वाह लोकेशन देखा ফাৰ্ষ্ট টাইম এনেকুৱাকৈ ঘামিছোঁ চাগে জিম কৰিলে ইমানকৈ ঘামা নাযায় পূৰা ঘাম চাম ওলাই গোটেই গা চা ভিজি অৱস্থা নাই তথাপিও যিহেতু দৰ্শন কৰিবলৈ আহিছোঁ মন্দিৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ প্লিজ চাই থাকিব ভিডিঅ'টো আহক ইয়াত আহি আপোনালোকে প্লাষ্টিক পেলাই আৱৰ্জনা নকৰিব প্লাষ্টিক নানাকৈ আহিলে ভাল जय मां पार्वती जय मां पार्वती जय मां पार्वती পালোহি পাৰ্বতী পাহাৰৰ ওচৰ আমি এতিয়া ওপৰত উঠি যাম লাহেকৈ ধুনীয়াকৈ চিৰিৰে উঠি গ'লে আমি পাৰ্বতী পাহাৰ পাম পাৰ্বতী পাহাৰ মানে আমি বিশেষ মন্দিৰটো পাম কাৰ্তিক মন্দিৰ পালোঁ ওপৰত যি মন্দিৰ আছে দেখাই দিম আপোনালোক তালৈ গৈ আছোঁ চ' আমি চিৰিৰে উঠি যাব বিচাৰিছোঁ তেন্তে আহক বহুত ভাগৰ লাগিছে গতিকে ভইচটো চাগে ভালকৈ অহা নাই ঘামি অৱস্থা নাই একেবাৰে তথাপিও খুব ভাল লাগিছে ধুনীয়া লোকেশ্যন চ' আহক আগবাঢ়ি যাওঁ মেইন দুৱাৰৰ ওচৰত পালোহি যিটো একদম টপত আছে যিটো মন্দিৰ একদম ওপৰত থকা মন্দিৰ টপত থকা মন্দিৰটো তাত আহি আমি পালোহি বহুত মানুহ আছে গতিকে হুলস্থুল বেছি হৈ আছে হয়তো
আমাৰ কথাখিনি ভালকৈ শুনিব পৰা নাই। খুব গৰম দিছে, তাৰ বাবে মানুহবিলাকৰ বহুত কষ্ট হৈছে। আমাৰো কষ্ট হৈছে, আমি তিতি গৈছোঁ। তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ ব্লগটোৰ জৰিয়তে। আপোনালোকে নিশ্চয় চাব, লগতে এই ব্লগটোক মৰম দিব বুলি আমাৰ আশা থাকিলে আমি ভৱিষ্যতে আৰু ব্লগৰ সৈতে আহি থাকিম ধুনীয়া জেগাৰ সৈতে। গতিকে আজি পাৰ্বতী পাহাৰৰ দৃশ্যসমূহ মই দেখুওৱাৰ চেষ্টা কৰিছোঁ। হেল্ল' গাইছ, বৰ্তমান আপুনি চাই আছে মোৰ ইউটিউব চেনেল FM লাইভ, আৰু মই আছোঁ RJ বিকাশ। ভইচটো আহি আছে নে? এনেকৈ পিকচাৰ আহি আছোঁ। ধুনীয়া লোকেশ্যন, ধুনীয়া ভিউ দেখিছে। পাৰ্বতী পাহাৰ খুব টপত আছে পাৰ্বতী পাহাৰ, আৰু ইয়াৰে লোকেশ্যনটো খুব সুন্দৰ। মই অলপ তললৈ গৈছোঁ লাগিলে। হেল্ল' বিয়াছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল FM লাইভ উইথ লাইভ মস্তি। সুন্দৰ জেগা, আৰু সুন্দৰ জেগাটো মানে হৈছে পাৰ্বতী পাহাৰ। পাৰ্বতী পাহাৰ আছে আমাৰ বকোত, আমাৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, বকোত আছে। গতিকে ইয়াত আহি আপোনালোকে এই সুন্দৰ জেগাটোৰ আনন্দ ল'ব পাৰে। এটা সুন্দৰ ইয়াত মন্দিৰ আছে, পাৰ্বতী মন্দিৰ, আৰু তাৰ লগতে কাৰ্তিক মন্দিৰ পাব আপুনি তলত। প্ৰথমতে কাৰ্তিক মন্দিৰ পাব, তাৰপিছত পাৰ্বতী মন্দিৰ পাব। গতিকে এই সুন্দৰ জেগাটোলৈ আহক, ধুনীয়া জেগাটিৰ আনন্দ লওক। আৰু ইয়াত আহি সঁচাই খুবেই ভাল লাগিছে। আমাৰ গোটেইকেইজন লগৰ বন্ধু আহিছে। অহাৰ পিছত আমি ইয়াৰে দৃশ্যসমূহ দেখুওৱাৰ চেষ্টা কৰিছোঁ। মোৰ চেনেলৰ জৰিয়তে এই ভিডিঅ'সমূহ পাইছে, লগতে ধ্ৰুৱজ্যোতি ফিটনেছ চেনেলটোৰ জৰিয়তে পাইছে। আৰু যিখিনি পাৰিছোঁ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনাক এটাই ক'ম, ধুনীয়া জেগাটোলৈ আহক। কিছু কষ্ট হ'ব, কাৰণ বহু ওপৰত আছে। গতিকে কিছু কষ্ট হ'লেও আপুনি জেগাটোত আহি ভাল পাব বুলি আশা কৰিলোঁ। আৰু এটা কথা ক'ব বিচাৰিম, যদি আপুনি ঠাণ্ডা দিনত আহে বা ৰাতিপুৱা ভাগত আহে বেছি ভাল পাব, কাৰণ এইখিনি সময়ত গৰম হ'লে অকণমান আহি হয়তো অসুবিধা পাব পাৰে। বাকী একো নাই, আহিব পাৰে যিকোনো সময়ত আহি এই জেগাটিৰ আনন্দ ল'ব পাৰে। পাৰ্বতী পাহাৰৰ পৰা আমি যাব বিচাৰিছোঁ। ইয়াৰে দৃশ্যসমূহ দেখুওৱাৰ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভাল পালে চাই। বৰ্তমান চবে সোপা দি আছে চাহত। আমি চাহ এপিয়লা খাই আছোঁ। নিপন আছে, মানৱ দা আছে, এফালে ধ্ৰুৱ দা আছে, গোটেইকেইটাই আছোঁ আৰু চাহ খাই আছোঁ। এতিয়া পাৰ্বতী পাহাৰৰ পৰা ওলাই আহি আমি মানে পাৰ্বতী মন্দিৰৰ পৰা আহি আমি তলত মানে মাজভাগ পাইছোঁহি, তললৈ গৈ আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পিছৰ পৰ্যায়ত নতুন ভিডিঅ'ৰ সৈতে আমি আহিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ। বাই বাই। বাই বাই দিয়া। বাই বাই। দুপৰ বাই বাই। বাই বাই। বাই বাই। ঠিক আছে।